কোনখন কিতাপে 2026 চনৰ আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি টাইৱান ট্ৰেভেলক। ছায়েন্স চিটি গুৱাহাটী কেতিয়া উদ্বোধন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি 10 মাৰ্চ 2026। টিম ইউৰোপে অসম ভ্ৰমণ কৰা মূল উদ্দেশ্য কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি ব্লু ভেলি ক্লাষ্টাৰ আৰম্ভ কৰা। মুগা সিল্ক কিহৰ বাবে বিখ্যাত? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি সোণালী ৰং। মাজুলী কোন নদীৰ মাজত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি ব্ৰহ্মপুত্ৰ। অসমৰ পৰম্পৰাগত মুগা শিল্পক আধুনিকৰণ আৰু শক্তিশালী কৰাৰ উদ্দেশ্যে ডনাৰ মন্ত্ৰালয়ে অলপতে মুকলি কৰা বিশেষ আঁচনিখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ মিছন চেনেজৰী। অসম চৰকাৰে ৰাজ্যখনৰ চাহ বাগিচাৰ শ্ৰমিকসকলৰ কল্যাণৰ বাবে অলপতে ঘোষণা কৰা নতুন আঁচনিখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি মুখ্যমন্ত্ৰীৰ এটি কলি দুটি পাত আঁচনি। 2026 চনৰ বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি অসম চৰকাৰে ৰাজ্যজুৰি পৰিৱেশ সজাগতা বৃদ্ধিৰ বাবে কোনটো নতুন মিছন আৰম্ভ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি মিছন লাইভ অসম। অসম চৰকাৰে অলপতে কোনটো বন্যপ্ৰাণী অভয়াৰণ্যক পৰ্যটন আৰু সংৰক্ষণৰ বাবে এক নতুন ইকো টুৰিজম হাব হিচাপে গঢ়ি তোলাৰ সিদ্ধান্ত লৈছে? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য। অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী কোন? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। শিক্ষা বিভাগৰ মন্ত্ৰী কোন? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি ডক্টৰ ৰনোজ পেগু। বিত্ত বিভাগৰ মন্ত্ৰী কোন? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি জয়ন্ত মল্ল বৰুৱা। কৃষি বিভাগৰ মন্ত্ৰী কোন? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি পীযুষ হাজৰিকা। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কোন? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ অশোক সিংহাল। জলসম্পদ বিভাগৰ মন্ত্ৰী কোন? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি সুশান্ত বৰগোহাঁই। শক্তি বিভাগৰ মন্ত্ৰী কোন? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী কোন? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ ৰামেশ্বৰ তেলী। মীন বিভাগৰ মন্ত্ৰী কোন? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি নীলিমা দেৱী। পৰিবহণ বিভাগৰ মন্ত্ৰী কোন? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ চৰণ বড়ো। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কোন? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ বিমল বৰা। থ্যাংক ইউ ফৰ ওয়াচিং।